কবিতাৰ শিৰোনাম চন্দ্ৰকান্তা, ৰুদ্ৰাংগনা, মণিমালা, দেৱবালা আৰু দীৰ্ঘদেহী ভগৱান। কবি উত্তম কুমাৰ বৰদলৈ, আবৃত্তি সুকুমাৰ চেতিয়া। এটা নিবিড় সম্পৰ্ক তোমাৰ চন্দ্ৰকলাৰ সতে। একাদশীৰ পৰা লাহে লাহে তোমাৰ দেহ কান্তি বাঢ়ে। পূৰ্ণিমাৰ নিশা তুমি প্ৰতাৰক প্ৰেমিকবোৰক চিঞৰি চিঞৰি কান্দি অভিশাপ দিয়া। অট্টহাস্য কৰি সিহঁতক উপলুঙা কৰা। চন্দ্ৰমাৰ সতে তোমাৰ আছে এক বুজাপৰা। সেয়েহে কৈছিলো তুমি চন্দ্ৰকান্তা। চন্দ্ৰমাৰে সাজি তুমি লোতকৰ সতে এটি বিশেষ স্বকীয় ৰাগিৰে হ'ব খোজা চন্দ্ৰবিহীন অবিসাৰিকা। কৈছিলো সেয়ে তুমি এটা বিলাসী কবিতা। মাতি আনা কিবা যেন নাই নাই নিসংগতা। তেনেদৰেই তুমি কবিতা লিখি থাকা হিয়ালি জিয়ালি তোমাৰ শব্দৰ গাথা। বহুদিনৰ পাছৰ কথা তুমি ৰুদ্ৰাংগনা হোৱাৰ কথা কলা। দেখা পালো তোমাৰ খোজত আন্দোলিত লহৰ। দেখা পালো নিশাৰ সন্তোষিত প্ৰহৰ। দেখা পালো তোমাৰ মুখৰ শান্ত সমাহিত। দেখা পালো তোমাৰ হাঁহিত জীৱনবোধৰ দুটি সমলয় অধৰ। আৰু কি দেখা পালো জানা? জীৱন উদযাপনৰ এটা সুৰ সমলয়। এতিয়া তুমি জোনাকত গা ধুই ৰ'দত উজ্জীৱিত হৈ মোক্ষ প্ৰাপ্তিৰ এধাৰী মণিমালা। সেয়েহে কৈছো তুমি দেৱবালা। এই যে নাম দিয়া কথা, স্বয়ং সমৃদ্ধ উপলব্ধি, মই সুখী হোৱা, তুমিও সুখী হোৱা। ঐশ্বৰিক অনুভৱত তোমাৰ জীৱনে হাঁহক, এয়া মোৰ নিৰন্তৰ কামনা। মোৰ মনৰ প্ৰণাম, মোৰ দেহৰ প্ৰণাম। তোমাৰ মধ্যতেই দেখিছো দীৰ্ঘদেহী ভগৱান।